কিন্তু সোমাইছে পিছত আমি গম পাইছোঁ এইটো কম্পিউটাৰ সেইবিলাক মানুহ বুলি কৈছে। কিন্তু ইয়াত একটা ভুল কৰিছে কি, ইয়াত যিটো ওলাই গৈছে সেইটো ছিগনেচাৰ নাই ইয়াত এণ্ট্ৰিত। তাৰপিছতে তাত যিটো কৰিবলগীয়া যিটো প্ৰচেছ আছে, আমাৰ তাত ষ্ট্ৰং ৰুম গাৰ্ড আছে, 5-6জন আছে তাত। যিটো আমাৰ কাউণ্টিং যে হ'ব সেইটো ছাইডত কিছুমান কম্পিউটাৰ কাম আছে বুলি কৈছে। আমাৰ মানুহ নজনাকৈ সেই তালা চালা খুলি সোমাই গৈছে। পিছত এইটো গম পাইছোঁ যে এইটো ঘটনা হৈছে বুলি কৈ আমাৰ ল'ৰাইটোৱে যেতিয়া খবৰ ল'ব গৈছে, তাতে আৰু আমাৰ যিটো বোকাজান 108 LA তাত সিহঁতি চুহি তুহি মাৰিছে নে নাই এণ্ট্ৰিত, সেইটো চাইছে। পিছত তাত এণ্ট্ৰি নাই, ইনফৰ্মেশ্যন নাই, কিন্তু চাবিটো কোনোবা CRP এজনে দি দিলে। পিছত গম পাইছোঁ যে তাত একো প্ৰচেছ যিটো হ'ব লাগিছে প্ৰচিডিঅ'ৰ একো মেইনটেইন কৰা নাই। এই মেইনটেইন নকৰাৰ কাৰণে আমাক খবৰ দিলে, আমি আহিছোঁ। তাৰপিছতে তাত যেতিয়া আমি পিছত গম পাইছোঁ যে আমাক ভিডিঅ' ক্লিপ পঠাইছে, কম্পিউটাৰ নানা ধৰণৰ বস্তু আছে। এতিয়া এই সময়ত মানুহে চবেই সন্দেহ কৰা হয়, নানা ধৰণৰ কথা আছে যিটো হৈ আছে এই গোটেই ভাৰতত। সেইটো কাৰণে আমি লগে লগে আহিলোঁ। তাৰপিছত কথা বাৰ্তা পাতিছোঁ যে যিয়ে হওক এই কামবোৰ দিনত হ'ব লাগে, ৰাতি কিয় হ'ব লাগে? 11:30 বা যিটো টাইম নহয়। আৰু আমাৰ তাত ষ্ট্ৰং ৰুম গাৰ্ডকেইটা আছে, সিহঁতৰ ইনফৰ্মেশ্যন দি তালাবোৰ খুলিব লাগে। তাৰপিছত কাম কি ধৰণত হ'ব, কি কাম হ'ব, আলোচনা মাধ্যমত জনাই ইনফৰ্মেশ্যন দি আগবাঢ়িব লাগে। সিহঁতি যিটো কোৱা মতে একদম ভেৰি নৰ্মেল প্ৰচেছ বুলি কৈছে। সদায় সিহঁতি আহি থাকিলেতো নহ'ব না। আজি বেলেগ কামত আহিব পাৰে, কালি বেলেগ কামত হ'ব পাৰে। সেইটো কাৰণে যিমান 10 দিনতে যদি 10-20 বাৰ আহিলেও সদায় এণ্ট্ৰি কৰিব লাগে, ওলাই অহা সময়ত এণ্ট্ৰি আৰু চুহি মাৰিব লাগে। কিন্তু সেইটো কৰা নাই, সেইটো ভেৰি কেজুৱেল, সদায় নিজৰ ঘৰ ভাত খাব যোৱা, শুব যোৱা নিচিনা হৈছে। সেইটো মতে নচলিব। ষ্ট্ৰং একটা নিয়ম আছে। আমি কেণ্ডিডেট কেইটাই হওক, DC সকলে আহিলেও, এনি পাৰ্চন আহিলেও ইয়াত চুহি মাৰিব লাগে। তাত কিবা এটা ডেস্কটপ ছেটআপ লগাব দিছিলে আৰু লেৰ্ণিং কৰিব, ইণ্টাৰনেট দিব আছিলে। সেইটোৱে আমি ইণ্টাৰনেট এইবিলাক লগাবলৈ মানে কাউণ্টিং হলত কালি কিবা এটা কিবা টেষ্টিং হ'বলৈ আছিলে, সেইটো আমি তাত লগাই আছিলোঁ। এজন ছাৰ আছিলে, নামটো মই একজেক্টলি নাজানো ছাৰ। চিন্ময় ছাৰো আছে, এইটো NICও মানুহ হয়, সিহঁতে DC অফিচৰ পৰাই হয়। সিহঁতে য'ত ডেস্কটপ লগাব লাগে। আৰু ইভেন ADC ছাৰ DC ছাৰ কোনোবা আছিলে, DC ছাৰ কাৰণেও লগ পাইছিলোঁ মই তেতিয়া। সেইবিলাক য'ত কৰিব লাগে সেইটো আমি কৰিখিনি ছাৰহঁতে চাইখিনি দেখাইখিনি গ'ল, আমি কামটো আৰম্ভ কৰি দিলোঁ। আমাৰ 6 পৰা মানে কামটো আৰম্ভ কৰি দিছিলোঁ কৰোঁতে। আমি ডিফুটো কমপ্লিট কৰি লৈছোঁ, বোকাজান জাষ্ট লগাব গৈয়ে আছিলোঁ। সেইটোৱে মানে কালি 10 বজাৰ পৰা ট্ৰায়েল টেষ্টিং আছিলে যে, ইয়াৰ কাৰণে ছাৰ ৰাতি কমপ্লিট কৰি দিব লাগে। এণ্ট্ৰি কৰা হৈছে ছাৰ, এণ্ট্ৰি কৰা হৈছে, এণ্ট্ৰি কৰা আছে ছাৰ, আপুনি চাই ল'ব পাৰে। মোৰ আমি 3জন আছিলোঁ। মোৰ বিকাশ কুমাৰ ৰায়, তাৰপাছত ৰোহিত দাস, তাৰপাছত সুজিত দাস। 3জনে যাদৱ কম্পিউটাৰ হয়।